ইন্টারভিউ দি ফলে তুমি তার পরীক্ষা পঢ়ি যি নাম্বার পাব সেইটো 3rd গ্রেড 4th গ্রেড এই পরীক্ষাটো লাখ লাখ ক্যান্ডিডেটৰ মাজত हेलो मानगोना रायजो राजा आरो लोगो नोंथांमोननि थाखाय मोनसे गोदान भिडिअ लानानै फैदों आरो दिनैनि गुबै टपिकआनो जाहैबाय जों आसाम आयेन आफादनि बुंथिगिरि बिश्री दैमार सारा दिनै 3rd ग्रेड 4th ग्रेडनि साख्रिनि बिसय दिनै गोबां बाथ्रा बुंलांदों स' नोंथांमोना बे भिडिअनि गेजेरजों गासैखौबो नुलांनो मोनगोन दिनै माब्रै बे 4th ग्रेड आरो 3rd ग्रेडनि साख्रिखौ जों बोरै मोननो हागोन थारैनो बे बेसेबां सैथो आरो प्रमोद बर' सारा दिनै होनो हामारदोंना हामाराखै 3rd ग्रेड 4th ग्रेडनि साख्रिखौ दिनै जामानाव गेदेर बिश्री दैमार सारानो दिनै रोखा बिबुंथि होलांदों अब्ला रायजो राजा आरो लोगो नोंथांमोन आंनि टपिकआव आं गोलाव खालामाजासे जामानाव गेदेर बिश्री दैमार सारनि 3rd ग्रेड 4th ग्रेड आरो साख्रिनि बिसय दिनै गोबां बाथ्रा बुंदों स' नोंथांमोना बिश्री दैमार सारनि बिबुंथिखौ स्क्रिनाव खोनासंनानै लाग्रो बा नायनानै लाग्रो कार दखानात गमस्ता राखे চাই থোৱাই ভাল হয় না নহয় আৰু ঘৰৰ বাড়ি বস্তিত যদি শাক পাচলি আছে ইতিয়াৰ পৰা বিক্ৰী কৰি দি থাক যদি 200-300 লাভ কৰি থাকে মেট্ৰিক পাছ হোৱালৈকে তাৰ 2 লাখ মান টকাৰ মূল ধন হৈ যাব আৰু কলেজ পঢ়ালৈকে তাৰ 10 লাখ মানে হৈ যাব তো পঢ়ি কি লাভ যদি পঢ়াত গুৰুত্বই নাই পঢ়ি যদি বিএ পাছ হ'ব নোৱাৰে পঢ়ি যদি কোনো ৰকম পাছ হয় কোনো ইন্টাৰভিউ পাছ হ'ব নোৱাৰে কিয় লাগে এই পঢ়াটো মাহঁতকো কৈছো মই তোমালোকক কৈ আছো মই সবকে ছাত্ৰ ছাত্ৰীক তোমালোকে যদি ইন্টাৰভিউ পাছ হ'ব পাৰাকৈ জ্ঞান অৰ্জন কৰিব নোৱাৰে পঢ়িব লাভ কি আছে পঢ়িবলৈ তাত হয়তো হাজিৰা কৰি থাকিলে এতিয়াৰ পৰাই পইচা পাবি আৰু সেইটো যদি জমা কৰি থাকে বেংকত তুমি বিএ পাছ হোৱা বয়সলৈকে তোৰ 5 লাখ 10 লাখ টকা জমা হৈ যাব আৰু তেতিয়া ব্যৱসায় কৰিব পাৰিব আৰু সেই বুলি সেইটো নকৰিবি মই কৈছি বুলি আকৌ কালিৰ পৰা সাৰি কৈছি বাদ দে আৰু বুলি ক'ব নালাগে মই কথাটো কৈছো আজি কালিৰ দিন বহুত বেয়া এতিয়া ইয়াৰ হেডমাষ্টাৰে মোক কি দিছে যে এইখন বিদ্যালয়ত 13টা পোষ্ট ভেকেন্ট হৈ আছে 13টা পোষ্ট যিখিনি লাগে বুলি কৈছে আমাৰ টংলাতে ঢেৰ কোৱালিফাইড ল'ৰা ছোৱালী আছে কিন্তু আমি দিব নোৱাৰো আজিকালি আইনে বেলেগ হৈ গ'ল স্কুল মেনেজিং কমিটিয়ে অবৈতনিক না কি কয় এই শিক্ষকটো দিব নোৱাৰে এটা চৰকাৰৰ নিয়ম গতিকে চৰকাৰে অল আসাম নহলে অল বিটিচিৰ সময়ত যেতিয়া ইন্টাৰভিউ পাতিব সেই ইন্টাৰভিউ 4th গ্ৰেড হলেও চকীদাৰো দিব নোৱাৰো চকীদাৰো কোকৰাঝাৰৰহে আহিব পাৰে নহলে মাজবাদৰ আহিব পাৰে আৰু অসম ভিত্তিত হলে তোমাৰ বৰাক ভেলীৰ আহিব পাৰে লখিমপুৰ ধেমাজিৰ আহিব পাৰে নহলে ধুবুৰীৰ আহিব পাৰে কিন্তু আমি সেই 4th গ্ৰেডটো নিজৰে হয় এই পানী দিয়া চাকৰি চাহ দিয়া চাকৰি টেবল মোচা চাকৰি আমি কৰিব নোৱাৰো আজিকালি দিনটোত ইন্টাৰভিউ দিবই লাগিব তো কিমান ডেঞ্জাৰ আহি গ'ল এতিয়া তুমি ইচ্ছা থাকিলে একো কৰিব নাই আগতে হেডমাষ্টাৰ তেৱে দিব পাৰে 4th গ্ৰেড থাকি যাক মৰম কৰে তাকে কৰিব যাক লিখি দিয়ে হিয়ে ৰেগুলাৰ হ'ব আৰু পোষ্ট থাকিলে তো কথাই নাই সেইটো আগৰ দিন আছিল আজিৰ দিন এইটো এটা এই কলেজৰ হিনা পলিটেকনিকৰ গণ্ডগোল হৈ আছে খালি বিধানসভা হুলুস্থুলুচ কিয় হুলুস্থুলুচ পলিটেকনিক আৰম্ভ হ'ল কন্ট্ৰাকচুৱেলত এনে ক্লাছটো চলিব লাগে সবে ডিমান্ড কৰে গতিকে পোষ্ট সেংচন হোৱালৈ কিয় ৰৈ নাথাকি কন্ট্ৰাকচুৱেলত দি ফালে পলিটেকনিক হৈ গ'ল এতিয়াতো আমাৰ এছপাৰ ৰিক্ৰুটমেণ্ট যি ৰুল আছে এই ৰুল মতেতো এতিয়া যিকোনো পোষ্ট ইন্টাৰভিউ নাপাতিলে তুমি কাকো দিব নোৱাৰা খাটি থকা মানুহক তুমি ৰেগুলাৰ কৰিব নোৱাৰে সেইটো হ'ল আইন এটা ইন্টাৰভিউ পাতিলে নতুন হৈ গ'ল আৰু খাতাবিলাক বিদায় সবটো এতিয়া এৰি দিব লাগে বুলি কোৱাৰ লগে লগে হাকাৰ হৈ গ'ল যে ইমান দিন কষ্ট কৰা মানুহক কিয় খেদিব চৰকাৰে এটা তই ধনবাই দি থাক কিবাই দি থাক আইনটো আইনে হয় তই কৰ্টত যাই থাক কিন্তু হ'ব জানো চাকৰি যেতিয়ালৈকে চৰকাৰে পলিচি ডিচিশ্যন নলয় সেইটো চেঞ্জ নহয় তো কিমান ডেঞ্জাৰ জীৱনটো
সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনাৰ ক্ষেত্ৰত আমাৰ শিক্ষাগুৰুসকলেও এই কথাবিলাক উনুকিয়াই থাকিব লাগে। এতিয়াৰ পৰাই আমি তিনিটা বস্তু ছাত্ৰ ছাত্ৰীৰ কাৰণে মনত ৰখা, যিবিলাক ডাঙৰ ডাঙৰ ছাত্ৰ ছাত্ৰী আৰু যি সৰুও যদি সৰুবিলাকো যদি মোৰ কথা গুৰুত্ব দি আছে, এইটো মানুহ হ'বই, বুজি পালে? মানুহ হ'বই। আজিকালি BA পাছ কৰাৰ পিছত আৰু পঢ়িবলগীয়া একো নাথাকে। MA পাছৰ চাকৰি নাই। যদি MA পাছ কৰে PhD কৰিবই লাগিব, তেতিয়াহে তুমি কলেজত হায়াৰ ছেকেণ্ডাৰীটো এনেকুৱা হৈ যাব, PhD নহ'লে ছাবজেক্ট টিচাৰ নাপাবই। সেইবিলাক মাষ্টৰনি কৰিব খোজা, মাষ্টৰ কৰিব খোজা, লেকচাৰাৰ হ'ব খোজা মানুহবিলাকে MA পঢ়িব, MSc পঢ়িব, MCom পঢ়িব। আৰু MCom পঢ়িলে, MSc পঢ়িলে, MA পঢ়িলে PhD কৰিবই লাগিব। আৰু মোৰ হাইস্কুল হ'লেও হয়, BA পাছ হওক, BEd পঢ়িবই লাগিব। যিবিলাক লাইনত যায়, যিবিলাকে মাষ্টাৰ নকৰে বুলি ভাবি থৈ দিছে, তাৰ শিক্ষা গ্ৰেজুৱেটতে শেষ। কাৰণ গ্ৰেজুৱেট হোৱাৰ লগে লগে যিকোনো ডাঙৰকৈ ডাঙৰ অফিচাৰ, IAS, IPS, ফৰেন চাৰ্ভিচ, ৰেভিনিউ চাৰ্ভিচ, আমাৰ অসমৰ চিভিল চাৰ্ভিচ, ACS, APS, গোটেইটোৰ কাৰণে তোৰ BA, BSc, BCom যথেষ্ট। তাতকৈ আৰু তোৰ ডিগ্ৰী নালাগে। হায়াৰ ছেকেণ্ডাৰী পাছ হোৱাৰ পিছত পাৰ্চেণ্টেজৰ কোনো ভেলু নাই। কাৰণ 40% পোৱাজনো APSc, UPSc দিব পাৰে, 80-90% পোৱাটো UPSc, APSc দিব পাৰে, তাত কোনো ভেলু নাই। আৰু সেইটো যদি কোনো নম্বৰ নাপায়, ইণ্টাৰভিউ দি পেলাই তুমি তাত পৰীক্ষাত পঢ়ি যি নাম্বাৰ পাব সেইটোহে হিচাপত আহিব। কিমান ডেঞ্জাৰ। মেট্ৰিকত আমাৰ নাম্বাৰ লাগে কিহৰ কাৰণে? যে চায়েন্স পঢ়িম, যে মই কমাৰ্চ পঢ়িম, মেথছ লাগিব, এইবোৰ কথা মেট্ৰিকত লাগে। মেট্ৰিকতকৈ ডাঙৰ পৰীক্ষা নাই। কাৰণ লাইন পঢ়িবৰ কাৰণে যদি তুমি আৰম্ভণি কৰিব লাগে, মেট্ৰিকৰ নাম্বাৰটো দৰকাৰ। মানুহে আজিকালি ক'ব খোজে মেট্ৰিক দৰকাৰ নাই। কিয় দৰকাৰ নাই? আপুনি দিব নেকি এডমিশ্যন? যি ল'ৰাজন মেথছত অনলি 30%, 35%, 40%, আপুনি দিব নেকি তাক? কোনোবা ক'লে যে কোনেও নিদি। যি ল'ৰাজন চায়েন্সত কেমেষ্ট্ৰি হওক, বায়'লজি হওক, ক'ৰবাত নাম্বাৰেই নাই, তাক কোনোবা চায়েন্সত এডমিশ্যন দিব নেকি? চায়েন্সত যদি মাৰ্কছে নাই, মেথছত কোনোবা কলেজত পাব নেকি? নাপায়। কাৰণ এইটো কেৰিয়াৰ লাইনটো খেদিবৰ কাৰণে মেট্ৰিকত তোমাক নাম্বাৰ লাগিবই। আৰু এডমিশ্যন পাবৰ কাৰণে তোমাক 80-90% লাগিবই। নহ'লে আমি মনে বিচৰা বিদ্যালয়খনত, কলেজখনত আমি এডমিশ্যন নাপাওঁ। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰীও আমি ভাল কৰিব লাগিব। এইটো ভাল কৰিলেহে ডিগ্ৰীত কোনোবা এটা ছাবজেক্টত, বিষয়ত আমি মেজৰ ল'ব পাৰিম। নহ'লেও আমি বাছনি কৰি পেলাই পঢ়িব পাৰিম। এইটো হায়াৰ ছেকেণ্ডাৰীটো লাগিব। কলেজ এডমিশ্যন ল'বৰ কাৰণেও পাৰ্চেণ্টেজ লাগিবই, কষ্ট কৰিবই লাগিব হায়াৰ ছেকেণ্ডাৰী। কিন্তু হায়াৰ ছেকেণ্ডাৰীটো পাছ হোৱাৰ পিছত এইটো কোনো ৰকম লেটেং পেটেং পাছ হ'লেও তাক কোনেও খবৰ নাৰাখে পিছত যে তোমাৰ ডিগ্ৰীৰ পাৰ্চেণ্টেজ কিমান আছিল। সি যদি ACS অফিচাৰ হ'ল, তাক আৰু কোনোবা সুধিব নেকি আপোনাৰ নাম্বাৰ কিমান আছিল? এই নাম্বাৰ ভেলুই নাই। কাৰণ মাষ্টৰৰ পাৰ্চেণ্টেজ আছে আপোনাৰ 90%, আৰু ACS অফিচাৰৰ পাৰ্চেণ্টেজটো আছে 45%, 60%, 61%। তেওঁৰ পাৰ্চেণ্টেজ নালাগে, তেওঁৰটো গ্ৰেজুৱেট হ'লে কোৱালিফাই। UPSC দিব পাৰে, মানে APSC দিব পাৰে। যিকোনো চাকৰি যদি অফিচাৰ হ'ব খোজে, সাধাৰণ অফিচাৰ, গেজেটেড, তেতিয়াহ'লে UPSC, APSC পৰীক্ষা দিবই লাগিব। আৰু যদি আজিৰ দিনটোত মোক ইমান ডাঙৰ নালাগে কৈ ফালে, এতিয়াতো কি পৰীক্ষা কয়? ADRE, যেটো ৰিক্ৰুটমেণ্ট কমিশ্যন বনাই দিলে চৰকাৰে, আসাম পাব্লিক সাৰ্ভিস কমিশনৰ নিচিনা 3rd গ্ৰেড 4th গ্ৰেড। এই পৰীক্ষাটো লাখ লাখ কেণ্ডিডেটৰ মাজত
দিব লাগিব 5,000 10,000 পোস্ট হলিও তার কারণে ইউপিএসসি এপিএসসি নিচিনা এতিয়া পড়িব লাগে যদিও তুমি চকীদার কর আমি কব পাৰো আমাৰ গাঁৱলীয়া মানুহ জংলাৰ মানুহ আমাক ইমান ডাঙৰটো নালাগে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড হলেও হ'ব তথাপিও তোমাৰ ল'ৰা ছোৱালী কাৰ লগত পৰীক্ষা দিব লাগিব এই টাউনত থকা ভাল ভাল স্কুল কলেজত পঢ়া পোস্টটো মেট্ৰিক পাছ হলেও হয় কিন্তু ইয়াৰ কাৰণে পৰীক্ষা দিছে এমএ পাছ বি লাগে এমএসসি পাছ বি লাগে তো ইমান সহজে এডিআৰই পৰীক্ষা তুমি কেনেকৈ পাবা আমাৰ ল'ৰা ছোৱালী ভৱিষ্যত গতিকে ইমান যুদ্ধ আমি জীয়াই থাকিব লাগিব চলি থাকিব লাগিব তো চলি থাকিব লাগিলে শিক্ষাৰ ক্ষেত্ৰত এইখিনি বিষয় আমি যদি আমাৰ প্ৰত্যেকজন মানুহক বুজিব দিব নোৱাৰো বুজাব দিব নোৱাৰো বুজাই দিব নোৱাৰো তেতিয়াহ'লে আমি এনেকৈ চলি থাকিম পৃথিৱী আগবাঢ়ি যাব আৰু আমি এনেকৈ হৈ থাকিম আমাৰ কাৰণে পৃথিৱীয়ে ৰখি নাথাকে আজিকালিতো জাতি জনগোষ্ঠীৰ নামত যিবোৰ আশা কৰিছিলে আমি বড়োই কিবা এটা পালে আৰু চিন্তা নাই শুই খাব পাৰিম হয় নহয় অসমে কিবা এটা পালে গোটেই অসমীয়া আমি খাব পাৰিম এইটোই আছিলে আন্দোলন জাতি জনগোষ্ঠীৰ ভাষা কলা সংস্কৃতি এতিয়াতো সবৰ কাৰণে মুকলি মঞ্চ আছে কাৰ কি কালচাৰ আছে আহি দেখুৱালে হ'ল अब्ला मानव गेदेर रायजो राजा लोगो नोंथांमोना थारैनो खोनाखाबाय दिनै मानव गेदेर बिसि दैमार सारा दिनै थार्ड ग्रेड फर्थ ग्रेडनि साख्रिनि बिसय आरो लोगोसे गोबां साख्रिनि बिसय आरो फरायनायनि सायाव मा बाथ्रा बुंखो नोंथांमोना थारैनो खोनानानै बुजिखाबाय अब्ला रायजो राजा लोगो नोंथांमोन आङो दिनैनि भिडिअखौ बेखिनियावनो फोजोबबाय भिडिअखौ मोजां मोनदोंब्ला लाइक खालाम आरो चेनेलखौ मोजां मोनदोंब्ला साबस्क्राइब खालामनानै होबानो जाबाय